মাৰি অনুভৱ পাইছো খুব ভাল লাগিছে প্ৰথম অনুভৱ পাইছিলো এবাৰ বাইদেউ কেনেকুৱা অনুভৱ হৈছে আজি আপোনাৰ বহুত ভাল লাগিছে কান্দি দিব কন্টেক্ট নাম্বাৰ দি দিম তো আপোনালোকে এপইণ্টমেণ্ট লৈ কেনে আহিব পাৰে পূজাৰো বহুত বেষ্ট অফাৰ চলি আছে Hello everyone and welcome back to our YouTube channel. So how are you everyone? I hope you all are good. Well. Aji ami ako aisu aru tomato video loi. Etu video to hobo birthday oporot but birthday actually ami surprise dibo jai asu. So tai tu kano kan gomu na pai ami je tak surprise dibo jai asu. So without delay let's get start the video. Eti ami lobo jai asu cake. Birthday মানে বেষ্ট সারপ্রাইজৰ ক্ষেত্ৰত বাৰ্থডে বুলি ক'লে তো কেকে আহে ন সো আমি কেক লম মেঘা প্লাজাৰ পৰা মেঘা প্লাজাটো জানেই চবে বহুত কেকৰ কাৰণে ফেমাছ হয় কত শুনা নাপালে আপুনি যাক মাতিছিলে আগে মাতিছোঁ এফালে যাম এক মিনিট এখন আছে মেঘা প্লাজা আপুনি চাগে স্ক্ৰীণত উল্টাকৈ দেখি আছে আমি ল'ব যাওঁ এতিয়া কেকটো এই বলো আমাৰ কেকৰ দোকানত চাওক ভেৰাইটিজ কেক পায় কি ভাল কেক এটা ল'ম য়েছ আপুনি অলপ গুৱাহাটীত নতুনকৈ ধৰক ষ্টে কৰিব আহিছে কোনোবা যদি পাৰ্চেণ্টেৰ ভিতৰত যদি বাৰ্থডে থাকে তেনেহ'লে ইয়াতে বেষ্ট হয় ৰেডিমেড পাই যায় আৰু অৰ্ডাৰ দিলেও মানে অৰ্ডাৰ দিয়া হিচাপতো পাই যাব কিন্তু ইয়াতে এভেইলেবল থাকে দিব পাৰিব আৰু যদি আপোনালোকে যদি বিচাৰে অঁ এইটো আমাৰ বাৰ্থডে গাৰ্লৰ কেক অ'কে আপুনি পেক কৰি দিয়ক এইটো বাকী এনে কেকৰ এটা ফুটে দেখাই দিছোঁ মই কি ধুনীয়া লাগিছে ন এইকেইটা মানে বেছি ক্ৰিমি হৈ যায় কিন্তু ভাল লাগে এইবিলাক বাটাৰ স্কচ হ'লেও বহুত ধুনীয়া টেষ্টি হয় কেককেইটা কিন্তু আমি কেক ল'লোঁ এতিয়া আমি বাৰ্থডে গাৰ্লৰ ওচৰলৈ যাই আছোঁ চলো হেৰি একদম ঠিকে দুৱাৰ মুখত নৰখোঁ ন অলপমান চাইডত অলপ চাইডতে ৰখিম বাৰু এতিয়া আমি ৰিক্সা উঠিছোঁ আমি এতিয়া যাওঁ আৰু আমাৰ গন্তব্য স্থানলৈ বাৰ্থডে গাৰ্ল বা কি কৰি আছে ন ঠাণ্ডা হৈ আছে ৰে বডি ঠাণ্ডা হৈ আহিছে এইটো আমাৰ বাৰ্থডে গাৰ্ল হেল্ল' দে হেল্ল' আজি বাৰ্থডে দিনতো তই এনেকৈ কাম কৰি আছ উপায় নাই কি কৰিবি ইনকাম কৰি আছে আমাক পানী দিম কি খবৰ ক'ৰা তোমাৰ ইমান আছে মানুহৰ ভিতৰত আমাৰ মানে বহিব পাৰিবা ব'লা বহিবা আমাৰ মানে দুখন বাৰ্থডে আছে গম পাই দেখোন ৰেডি হৈ গ'ল এইটো চাইডৰ কেন্দ্ৰ লগা আছিল Surprise! তুমি ধান দিয়া নাই সেইকাৰণে কেনেকুৱা লাগিছে तुम्हें क्यों लगे तुमको आम से मतलब है या गुटली से मतलब है मैं तो क्यों गम ना बालू ओ माय गॉड मैंने एक्टिंग कर तो मार
মই সিপাৰে তাতে আছিলো ৰখি বাহিৰত নাই পোৱা কি ক'ম চাগে নাই পোৱা এনেকুৱা বেয়াও লাগিছে ওকে কেণ্ডেলটো জ্বলাও আৰু গোটেইকেইটা আহিলে ভাল লাগিল হয় মাতি দিয়া আকৌ মাতি দিয়ক হা চাইলে হা গান লগাই দিয়ে ডিজে বজাও কিমান বাচ্চি পোৱালি নেকি মই কিবা জীৱনৰ প্ৰথমবাৰ অনুভৱ পাইছো খুব ভাল লাগিছে প্ৰথম অনুভৱ পাইছিলো মাইকটোনো সেইবিলাকেনো লাইটাৰটোহে দিব লাগে নে বাৰু একো নাই আৰু ইকো হৈ যাব লাচিত নগৰলৈকে গুচি যাব ধুনীয়াকে ওকে Happy birthday to you. Happy birthday to you. Happy birthday, my dear Shabbu. Happy birthday to you. অলপ জোৰত ক্লেপটো হ'ব লাগিছিল Yes. बर्दाश्त नहीं हो रहा था क्यों आप देखते हैं নিজে খাই ললে বেচেৰা তো চাও মুখখন ফিকা ফিকা লাগি আছে कस्टमर আছে বেছি দিয়া নাই সেইকাৰণে मत करो ना 2 मिनट रुक जाओ खाना खाने में 10 मिनट मत करो কাস্টমাৰৰ কিতাপ এই বাৰ্থডে আহি আছে তো এনে খাই কিনে এতিয়া চাহিলৰ বাৰ্থডে বুলি ক'ব সবৰে বাৰ্থডে मेरा बर्थडे नहीं है আমি দিন সবৰে বাৰ্থডে কৰি কিনে টেনচন লৈছে কিন্তু কাটিতে লাগিব চাও মই অলপমান দিওঁ এইটো কি মই লগাই নিদিওঁ দে টেনচন নলবি মই খালি খুৱাই দিম মৰমত মোক নুঠালে যে কিয় আপুনি কিবা এটা ক'ব নেকি নাই নাই একো নাই কওক এইটো এড কৰা নাই এতিয়া লাষ্ট ফাৰ্ষ্ট নাই কৈ দিয়ক বোলো অফাৰটো চাচোন অফাৰৰ মাজতে থিয় হৈ আছে লোৱা অফাৰ চোৱা আৰু অফাৰ আছে যিটো ভিজিট কৰিলে গম পাব এইটো কিন্তু উপলক্ষে দিয়া আছে ন ভিজিট কৰিলেহে গম পাব ওকে থেংক ইউ Hi, আমি Raju Riyazৰ staff. বাৰ্থডে গাৰ্ল এইটো birthday girl, এইটো birthday girl আজি birthday আছিলে. কোৱা কি কৰিবা বাকী এনে তোমালোকৰ পাৰ্লাৰখনৰ ওপৰত অলপমান কোৱাচোন ৰাজু ৰিয়াজ জানাই চবে বুলি ক'লে তথাপিও আৰু বাকীখিনি পূজাৰ এনি স্পেচিয়েল অফাৰ কিবা ডিছকাউণ্টত পামনে হয় হয় চব চলি আছে আৰু আহিলে আৰু ডিছকাউণ্ট পাই যাব ভিজিট কৰক প্ৰথমতে আৰু ডিছকাউণ্ট পাব পূজাৰ অফাৰ আছে স্ট্ৰেটনিং স্মুথনিং কেৰাটিন ফেচিয়েল হেয়াৰ কাট তেনেহ'লে কাষ্টমাৰক কওক किरण ब्लॉग बना रही है लिया Yes! ahok Raju Riyaz Beltola 3 years always welcome বাহিৰত এনে বেনাৰ লগোৱা আছে ন আছে মই আৰু কিমান কিমান প্ৰাইজত পাই যাব আৰু বাকী বেষ্ট উইচেছ থাকিল আমাৰ বাৰ্থডে গাৰ্ললৈকে যাতে আগলৈ বহুত আগুৱাই যায় আৰু সফলতা পায় বহুত আগুৱাই হাঁহি দিয়ে এইখিনি হৈ যাওক আৰু আজি বাইদেউ কি আশীৰ্বাদ দিব সেইটো কওক উঠি হৈ যাওক যাতে সোনকালে বিয়া হয় আৰু বহুত আগুৱাই গ'লে আৰু টানিয়ান বিয়া হৈ যাব তেওঁ যদি বহুত আগুৱাইছে মই চবকে ছাজেষ্ট কৰোঁ ৰাজু ৰিয়াজ বহুত বেষ্ট চেলন হয় আৰু বাকী মই আপোনালোকক দেখাই দিম চাই ল'ব আৰু ডেছক্ৰিপশ্যনত আপোনালোকে কণ্টেক্ট নাম্বাৰটো দি দিম কণ্টেক্ট নাম্বাৰটো আছে কণ্টেক্ট নাম্বাৰ দি দিম ত' আপোনালোকে এপইণ্টমেণ্ট লৈ কেনে আহিব পাৰে পূজাৰো বহুত বেষ্ট অফাৰ চলি আছে চ' বাকী এনে কৈ দিয়া যে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব কাৰণে আমাৰ ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব এণ্ড কমেণ্ট কৰিব
আৰু শ্বেয়াৰ কোনে কৰিব আৰু শ্বেয়াৰটো কৰি দিম চ' আজিলৈ এইখিনি আছিল বাকী মই আপোনাক দেখাই দিম আৰু ডেছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছ দিয়েই দিম আগলৈ আৰু ভিডিঅ' পাই থাকিব ত' আজিলৈ এইখিনি বাই